Hello everyone, welcome back to my another video. আৰু আজি মই গৈ আছো আমাৰ বাৰ ঘৰলৈকে কাৰণ বাৰ টিকলাটোৰ মানে মোৰ ভাগিনটোৰ আজি অন্নপ্ৰাশন্ন হয় সো আপোনালোককো তালৈকে লৈ গৈ আছো গোটেই মোৰ ফ্যামিলি গোটেই মানে কি আৰু যিখিনি গুৱাহাটীৰ ওচৰে পাজৰে থাকে সেইখিনি ফ্যামিলি আপোনালোকে দেখিব আৰু গাঁৱৰ পৰাও আহিছে বৌহত বাহত বোলে তো বলক আপোনালোকক সবকে দেখাই আছো আৰু এয়া আহি মই জিজুহতৰ ঘৰ পাই গলো আৰু বলক ভিতৰত গৈ আছো আৰু এয়া হৈছে আমাৰ জিজু সকলে উপায় নাই বিকলে ডিউটি কোন মানুহবিলাক এই ইউটিউবৰ আহি গেল আমাৰ যা ভিতৰত মোৰ ফ্যামিলি মেম্বাৰ্ছৰ ভিডিও হয় এটো গতিকে মই ইয়াত বেছি ভয়েস ওভাৰ কৰি নাথাকো আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাব আৰু প্লিজ ভিডিওটো শেষলৈকে চাব স্কিপ নকৰিব কৰ্তিকলা কি খবৰ চাও এই আমাহি আন্টি নাই তোমাম খেলানে হামু দিয়া তুমি মই নামাটো নহয় মই নামাটো এই মাথাটো মেলাই দিছে মতে এই আইছা মতে আয়ো এই চাও মই আইগে খাবা দে ফাইটিং মাতিব আহিছে বা ক'ত বা ক'ত আছে এই তাই মোক চিনি পোৱা নাই ইয়াতে তাৰমানে মোক চিনি পোৱা নাই তুমি বাবন ককাহঁতৰ পা অঁ বাবন ককাহঁতৰ যে পা আয়ো টিকলি হেল্ল' ক'ত আছিলা তুমি ক'ত আছিলা এটা ফটো উঠাম ৰবা এটা তুমি আগে লৈছে এনেকে দেখা নহয় মই মানে চবকে ৰাখিছো মেমৰি কোৱা হেল্ল' কোৱা বটলটো খাইছে দুই সখীকো ৰাখি দিছো মই দেই বৌ চশমা যদি কিমান চাই আছে কি হেল্ল' হেল্ল' বুলি কোৱা হেল্ল' ৰাখি দিওঁ আৰু ভিডিঅ' তুমি মোক কৈছে এই কি হেৰি নেকি থাৰত উঠি যাম মই পাৰ্টি ক'ত পাৰ্টি আহিবা তুমি থাৰৰ পাৰ্টি হাদিকলি কেতিয়া অঁ ৰেষ্টুৰেণ্টত দিব তাই আৰু তুমি দেখোন ইফালে যাওঁতে সোমাই যাম এবাৰ বৌয়ে চলাইছনে তুমি আগত বহা তোমাৰ নামিবা ন অঁ আৰু মই গণেশগুৰিৰ পৰা সিখন গাড়ী ল'ব আচ্ছা থাৰৰ দুখনে দৰ্জা থাকে নেকি থাৰৰ দুখনে দৰ্জা থাকে নেকি এইখন কিটো আৰু যিখন হেৰি বক্সখন ওলাইছে এইখন কিটো পিছফালে দি আছে
আমাৰ ঘৰত থাকবা আজি হওক কে কোনালে অকলে নহয় আকৌ কালি ডিউটি আছে আমাৰ ঘৰৰ পৰা ওচৰতে দি দিওঁ মন গ'লে ব্লগ এটা দিম আৰু মানে সেইকাৰণে ৰাখিছোঁ বাকী ছোৱালীবিলাক বিয়া হৈ নাহা হ'ল তো ফাৰ্ষ্ট টাইম থাৰত উঠিছোঁ মই আমাৰ দাদাৰ তো গাইজ মোৰ গৈ পাওঁতে একচুৱেলি দেৰি হৈ গ'ল সেইকাৰণে মই অন্নপ্ৰাশনৰ টিকলাৰ যিখিনি নিয়ম আছিলে সেইখিনি নাপালোঁ বাট বাকী গৈ খাই লৈ ধুনীয়াকৈ আহিলোঁ বৌহঁতক লগ পালোঁ দাদাহঁতক চবকে লগ পালোঁ আপোনালোকে দেখিলে আৰু এতিয়া দাদাই মোক নমাই থৈ গ'ল একচুৱেলি দাদা আৰু বৌয়ে দুখন গাড়ী লৈ আহিছিলে বৌ গণেশগুৰিৰ গাড়ীখন পাৰ্ক কৰি একেলগে দাদাৰ লগত গৈছিলে তো দাদাই এতিয়া আহি আমাক গণেশগুৰিত নমাই দিলে বৌয়ে ভাবিলে যিহেতু মই অকলে আছোঁ মোক ৰুমত থৈ কিনে বৌয়ে মানে ঘৰত আকৌ গুচি যাব তো সেইটো কাৰণে এতিয়া মই বৌৰ লগত বাকীখিনি মোৰ ৰুমলৈকে গৈ আছোঁ বৌয়ে আমাৰ ৰুমতো এবাৰ যাব বোলে চ' আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে চ' এয়াই আছিল আজিৰ দিনটো এতিয়া আহি মই ৰুম পালোঁ আৰু বৌক এবাৰ ৰুমত লৈ যাওঁ আপোনালোকৰ পৰা আজিলৈকে বিদায় বাই